কেতিয়াবা যদি ভাবি থাকোঁ বা কিবা এটা কাম কৰিম বা কিবা এটা বস্তু ল'ম বুলি বা যিকোনো কিবা এটা কাম কৰিম বুলি ভাবি থাকোঁ, হয়তো হঠাৎ কেতিয়াবা সেই বস্তুটো পাই যাওঁ আৰু সেই বস্তুটো পোৱাৰ পিছত যেনেকৈ আমি কওঁ যে হাততে পাই বাটতে হেৰালোঁ, ঠিক সেনেকুৱা ধৰণৰ মানে কিছুমান সময় আহি পৰে। যেনেকৈ আজি এটা মই উদাহৰণ দি আছোঁ। এগৰাকী মানুহে মোক কৈছিলে যে মানে মই বেপাৰৰ পৰা আহি আছিলোঁ, আহি থাকোঁতে মানে ক'লে যে হেৰি আছে, বানবাটি আছে। মই বোলো আছে। তাৰপিছত বোলো কোনটো লাগে, মানে আপোনাৰ দামীটো নে কম দামীটো? কম দামীটো হ'লেও হ'ব। তেতিয়া মই